আমি আপোনালোকে হয়তো দেখিছে আমি হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট BTCয়ে বৰুণ এণ্ড হ্যান্ডলুম মিছনৰ আণ্ডাৰত আমাৰ BTC আণ্ডাৰত গোটেই 4টা ডিষ্ট্ৰিক্টত অলৰেডি আমি ডিষ্ট্ৰিক্ট এণ্টাৰপ্ৰেনাৰ মিট হিচাপে অৰ্গেনাইজ কৰিছোঁ আৰু আজি আমাৰ সামৰণি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হৈছে ডিষ্ট্ৰিক্ট এণ্টাৰপ্ৰেনাৰ মিটৰ। তো ইয়াৰ আমাৰ উদ্দেশ্যটোৱে হৈছে আমি বৰুণ হ্যান্ডলুম মিছনৰ অধীনত আমি অকল শিপিনীসকলক আগবঢ়াই লৈ যোৱাৰ লগে লগে আমি লগতে এণ্টাৰপ্ৰেনাৰ ট্ৰেডাৰাৰ্ছ আৰু যিসকল ডিজাইনাৰ্ছ আছে তেওঁলোকক কেনেকৈ একেটা প্লেটফৰ্মতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আমি আজি ইয়াতে এই এণ্টাৰপ্ৰেনাৰ মিটখন অনুষ্ঠিত কৰিছোঁ। লগতে আপোনালোকে জানে যে আমাৰ BTCৰ বহুতকেইটা প্ৰডাক্টে GI পাইছে হ্যান্ডলুম ছেক্টৰত। সেই GI প্ৰডাক্টখিনিক আমি GI পোৱাৰ পিছত আমি কি কৰিব লাগিব, GI অথৰাইজ ইউজাৰ কেনেকৈ হ'ব লাগিব, GIটো কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম, আমাৰ উইভাৰসকলে GI পোৱাৰ পিছত কি ইমিউনিটি পাব, সেই সকলোখিনিৰ ওপৰত এটা বিশদ আলোচনাৰ কাৰণে আমি ৰিচৰ্চ পাৰ্চনসকল মাতি আনিছোঁ। আৰু লগতে যিটো হ্যান্ডলুম ৰিজাৰ্ভেশ্যন এক্ট আছে, যিখিনি এক্টৰ আণ্ডাৰত আমি কোনখিনি কাপোৰ হ্যান্ডলুমত আমি বনাব লাগে, পাৱাৰলুমত যাতে আমি বনাব নোৱাৰোঁ বা আমি আমাৰ ইয়াতে সেইখিনি হ্যান্ডলুম ৰিজাৰ্ভেশ্যন এক্টটো লৈ পেলাই আমাৰ উইভাৰসকলে কি ইমিউনিটি আছে, সেই গোটেইখিনিৰ ওপৰতো আজি আমাৰ ইয়াত এটা আলোচনা হ'ব বৈঠকত। ৰিচাৰ্চ পাৰ্চনসকলে সকলোকে এটা সজাগতা সভাত নিজৰ নিজৰ বক্তব্য দাঙি ধৰিব। আমাৰ ইয়াৰ উদ্দেশ্যটোৱে হৈছে যে আমাৰ হ্যান্ডলুম ছেক্টৰত যিখিনি লিগেল এছপেক্ট আছে, লিগেলি আমি কি কৰিব পাৰোঁ বা লিগেলি ব্যৱসায়ীসকলে কি কৰিব পাৰে বা কি কৰিব নোৱাৰে, বা ব্যৱসায়ীত এণ্টাৰপ্ৰেনাৰ উইভাৰ সকলোৱে একেলগে মিলি আমি লোকেল আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি আছে সেইটোক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ হ্যান্ডলুম ছেক্টৰটোত, সেই সকলোখিনিৰ ওপৰত এটা বিশদ আলোচনাৰ বাবে আজি এই মিটিংখন ইয়াত অনুষ্ঠিত কৰা হৈছে।